ফাইনেলি আমাৰ দেওবৰীয়া থালিখন ৰেডি হৈ গ'ল। আজি যিহেতু দেওবাৰ এটা ৰেচিপিটো দিব পাৰি নহয় জানো, সেই বুলিয়ে ভাবিলোঁ এটা ভিডিঅ'কে কৰি লওঁ। সকলোৱে এটা স্পেচিয়েল খাবলৈ মন যায় দেওবাৰ দিনটো। স্পেচিয়েল বুলি নহয়, আজি মই বনাই আছোঁ আপোনাৰ কচ মাছটো। কচ মাছটো বহুত তেল থাকে ন, সেইটো মই ভাবিছোঁ আজি বইলে বনাম। আৰু সকলোৱে জানে বাৰু বইল বনাব, কিন্তু বইলৰ বনোৱা চবৰে পদ্ধতিটো বেলেগ বেলেগ হ'ব পাৰে। তো মই ভাবিলোঁ আজি মোৰ ধৰণে মই কেনেকৈ বনাইনো খাওঁ আপোনালোকক এবাৰ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমে মই 3টা বিলাহী লৈছোঁ, সৰু সৰু বিলাহী 3টা মই পুৰি লৈছোঁ জুইত। জুইত পুৰি লৈছোঁ। তাৰপিছতে মই বাকীখিনি আপোনালোকক মই দেখাই থাকিম। এইখিনি হৈছে কচ মাছ। তো মই ইয়াত নিমখ হালধি একো নেসানো, ডাইৰেক্ট মই কেৰাহীত দিম। প্ৰথমে মই বিলাহীখিনি পুৰি লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। তাৰপিছত মই বিলাহীকেইটা এনেকৈ খুন্দি লৈছোঁ। তাৰপিছত ইয়াতে ৰচুন, আদা, জলকীয়াও দি দিম খুন্দি। এতিয়া কেৰাহী গৰম হোৱাৰ পিছত মই মাছকেইপিচ দি দিম। মই নিমখ হালধি মাছ কেইপিচ একো দিয়া নাই ডাইৰেক্ট কেৰাহীত দিহে দিছোঁ। সেইটো মাছৰ এনেও বহুত হেৰি থাকে। এতিয়া মই অকণমান গৰম হ'বলৈ দিওঁ। কিমান তেল ওলাইছে, লাহে লাহে তেল ওলাবলৈ আৰম্ভ কৰিলে। সেইকাৰণে এইটো মাছত তেল দি খাবই নালাগে, তেল বহুত থাকেই। কেঁচা অকণমান ভাতটো যোৱাৰ পিছতে মই ইয়াত কাটি থোৱা ৰচুন, আদাৰ পেষ্টটো দি দিম খুন্দি থোৱা। তাৰপিছত বিলাহীটো দি দিম। কেঁচা জলকীয়া হ'লে ভাল আছিলে, কেঁচা জলকীয়া নায়েই মোৰ। মই ৰচুন আদা পেষ্টটো দি দিছোঁ। মিহি মিহিকৈ এটা পিঁয়াজ কাটি দিব লাগিব। অকণমান জলকীয়া কাটি দি দিছোঁ। এতিয়া মই এবাৰ লৰাই দিম। তাৰপিছত মই এতিয়া বিলাহীখিনি দি দিছোঁ। যিখিনি বিলাহী মই পুৰি পিনি খুন্দি থৈছিলোঁ সেইখিনি দি দিছোঁ। নিমখ হালধি দিয়া নাই, নিমখ হালধি এতিয়া দি দিম। আপোনালোকে এনেকৈ খাই চাব, খাই বৰ সোৱাদ লাগে কিন্তু।
কিছুমানে কেঁচা বিলাহী ডাইৰেক্ট কাটি দিয়ে, এনেকৈও ভাল লাগে। আৰু এনেকৈ পুৰি পিনি দিলেও এটা সোৱাদ এটা বেলেগ আহে। মই ধুনীয়াকৈ লৰাই দিম এবাৰ, লৰাই পিনি গৰম পানী যিহেতু কৰি থৈছোঁ, গৰম পানী দি দিম। ধুনীয়াকৈ যেতিয়া উতলটো আহিব, উতলটো আহোঁতে এতিয়া মই ফাইনেলি পানী দি দিম, গেছটো বঢ়াই দিম। আৰু এখন ধুনীয়াকৈ উতল অহাৰ পিছত খাবলৈ বিৰাট ধুনীয়া সোৱাদ হ'ব। ফাইনেলি মই কেনেকুৱা হ'ব পিছত দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কোনে কোনে এনেকৈ খাই পাইছে জনাব। পুৰি পিনি যিহেতু বিলাহীটো দিছোঁ, ইয়াৰ সোৱাদটো অলপ সুকীয়া হ'ব। এতিয়া চাইছোঁ এয়া প্ৰায় হৈয়ে গৈছে। আৰু অকণমান মই পানীটো শুকাবলৈ দিম, কাৰণ মই অলপ গ্ৰেভি টাইপহে বনাইছোঁ, কাৰণ মই মাটি দালি বনাইছোঁৱেই, বেছি জোল হ'লেও ভাল নালাগিব। গতিকে ৰংটো চাওকচোন কি ধুনীয়া আহিছে, একো মছলা পাতি একোৱে দিয়া নাই, ৰচুন আদাহে দিছোঁ, দেখিছেই আপোনালোকে। বিলাহীটো পুৰি দিয়াৰ কাৰণে অকণ ৰংটো বেছি ধুনীয়া আহিছে। খাবলৈও বহুত সোৱাদ হয়, টেষ্টি হয়। আপোনালোকেও চাবচোন এনেকৈ বনাই। দাইলত দি থোৱা আলু আছিলে, আলুটো মই ভাঙি ইয়াত দি দিওঁ। দুটা অকণমান ভাঙি দি দিলোঁ, সেইকাৰণে অকণমান ডাঠ হ'ব গ্ৰেভি টাইপত। অকণমান শুকোৱাৰ পিছতে মই নমাই থৈ দিম। আমাৰ তৰকাৰী ফাইনেল লুক। এতিয়া মই এইখিনি নমাই থ'ম। আজি আমাৰ এয়া দেওবৰীয়া থালি আপোনালোকলৈ আগবঢ়ালোঁ।